নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আকৌ এবাৰ আপোনালোকৰ ডকুমেণ্টৰ বিষয়টো লৈ আহিছোঁ, যিটো ৰিকুৱাৰ্ড হ'ব আপোনালোকৰ ডকুমেণ্টছ স্কুটিৰ বাবে এপ্লাই কৰিবলৈ। চ' বন্ধুসকল, আপোনালোকক মই এইটো ভিডিঅ'ত জনাই দিম কি ডকুমেণ্টছ আপোনালোকৰ ৰিকুৱাৰ্ড হ'ব এপ্লাই কৰিবলৈ হ'লে। চ' বন্ধু, নতুন এটা আপডেট আহিছে এটা ৱেবছাইটৰ আৰ্টিকেলত, সেই আৰ্টিকেল মতে আপোনালোকক মই জনাই দিম। চ' ভিডিঅ'টো স্কিপ নকৰালৈকে চাই থাকিব, আৰু যিসকলে চেনেলত প্ৰথমবাৰ আহিছে সেইসকলে নিশ্চয় ছাবস্ক্ৰাইব কৰিব, কাৰণ যেতিয়া স্কুটিৰ অনলাইন এপ্লাই আহে মই আগতে ভিডিঅ' বনাই আপোনালোকক ইয়াত এইটো চেনেলত পাব্লিছ কৰি দিম। আপোনালোকে চাই সেইটোৰে আপোনালোকে এপ্লাই কৰিব পাৰে। সেইকাৰণে মই কৈ আছোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। চ' বন্ধুসকল, মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো মই ডকুমেণ্টছকেইটা প্ৰথমত দেখুৱাই দি আছোঁ, আপোনালোকে চাই থাকক। প্ৰথমে আপোনাৰ লাগিব আধাৰ কাৰ্ড। আপুনি মাষ্ট বি আপোনাৰ আধাৰ কাৰ্ডটো থাকিবই লাগিব। তাৰপিছত আপোনাৰ 12D ক্লাছ মাৰ্কশ্বিট, আপোনাৰ মাৰ্কশ্বিটটো লাগিব। তাৰপিছত আপোনাৰ স্কুল আইডেণ্টিফিকেশ্যন কাৰ্ড, আপোনাৰ স্কুল আইডেণ্টিটি কাৰ্ডটো লাগিব, আৰু আপোনাৰ পাছপ'ৰ্ট চাইজ ফটো লাগিব এটা। আৰু আপুনি যে কলেজত এডমিশ্যন লৈছে সেই এডমিশ্যন ৰিচিপ্টটো আপোনাৰ লাগিব। গ্ৰেজুৱেশ্যন এণ্ড পষ্ট গ্ৰেজুৱেশ্যন, আপুনি গ্ৰেজুৱেশ্যন এডমিশ্যন লৈছে সেই এডমিশ্যন ৰিচিপ্টটো লাগিব। আৰু স্কুল আইডেণ্টিটি কাৰ্ডটো হৈছে আপুনি হাই ছেকেণ্ডেৰীত যেতিয়া পঢ়িছিলে যেতিয়া আপোনাৰ স্কুল আইডেণ্টিটি কাৰ্ড আছিল সেই আইডেণ্টিটি কাৰ্ডটো, আৰু আপোনাৰ পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফী। চ' আৰু এপ্লাইটো কেনেকৈ কৰিব লাগিব সেইটোৰ মই অলপ ডেমো দেখাই আছোঁ, আপোনালোকে চাই থাকক। ৱেবছাইটটো এনেকুৱা ইণ্টাৰফেচ থাকিব। ওপৰত লগ ইন বুলি থাকিব, আপোনালোকে ইয়াত লগ ইন কৰিব লাগিব। ইয়াত আপোনাৰ ৰোল নাম্বাৰ আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, আৰু আপুনি ইয়াত আপোনাৰ কেটেগৰীটো ছিলেক্ট কৰি, আৰু আপুনি গাৰ্লছ না বয়জ সেইটো ছিলেক্ট কৰি আপোনাৰ কেপচাটো এণ্টাৰ কৰি আপুনি লগ ইনত ক্লিক কৰিব লাগিব। লগ ইনত ক্লিক কৰাৰ পিছত আপোনাৰ কিছুমান কণ্টেক্ট ডিটেইলছ ইয়াত আপোনাৰ দিব লাগিব। তাৰপিছত আপোনাৰ কি কৰিব লাগিব, শেষত আপুনি এটা এনকনলেজমেণ্ট ৰিচিপ্ট এটা আপুনি ডাউনলোড কৰিব লাগিব। এইটো ফিউচাৰ ৰেফাৰেঞ্চ থাকিব। চ' ইয়াত আপোনালোকৰ এনেকৈ আপোনালোকে এপ্লাইটো কৰিব পাৰিব। চ' এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব, আৰু অলপ হ'লে ইনফৰ্মেটিভ হ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে। ধন্যবাদ।